এয়া চাওক ইমান ধুনীয়া এটা পৰিৱেশ আপোনালোকে দেখা পাই আছে। আমি এতিয়া আছোঁ ৰিজৰ্ট এখনত। সেয়া ইফালে চাওক কি ধুনীয়া পৰিৱেশ। তাৰ তলত গৰু ছাগলী পুহি আছে আৰু ওপৰত এয়া চাওক বাঁহ। ইমান ধুনীয়া এটা পৰিৱেশ। চকীবিলাক চাওক না আপোনালোকে কি ধুনীয়া এটা পৰিৱেশ। বাঁহৰেদি চব বনাইছে। ইয়াতে আমি সোমালোঁ আজি, বহুত ভাল লাগিল। আপোনালোকে আহক চাওক, এনেকুৱা সুন্দৰ পৰিৱেশ আপোনালোকে হয়তো উপভোগ কৰিছে। ইয়াতো উপভোগ কৰি যাওক, ইমান ধুনীয়া এটা পৰিৱেশত। চাওক কি ধুনীয়া ফুল চুল আছে ওপৰত, কি ধুনীয়া ইয়াৰ পিছতে চাওক আপোনালোকক অতি সুন্দৰ এটা চিনাৰী দেখাই আছোঁ। সেয়া ডাউকি দাৰাং কেম্পিঙত। এতিয়া চাওক ইমান ধুনীয়া এটা চিনাৰী, আপোনালোকে হয়তো অনুভৱ কৰিব পাৰিছে কেনেকুৱা হৈছে। ইয়াত যদি আমি কেম্পিং কৰোঁ তেনে আপোনালোক কিমান ভাল লাগিব। বৰ্তমান আমি আছোঁ, আপোনালোকে আহক চাওক। এয়া শিলৰ নিজৰা পানী বৈ আছে, ইমান ধুনীয়াকৈ নিজৰা বৈ আছে। ওপৰেদি এখন সৰু ব্ৰিজ আছে আৰু পানীটো চাওক না, ব্লু দেখা গৈ আছে, ইমান মজা লাগে। আৰু লগতে এয়া চাওক কি ধুনীয়া এটা ফগ পৰি আছে, সুন্দৰ পাহাৰ।